নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল দীপজ্যোতি কলিতা ব্লগছত। তো আমাৰ ওচৰতে আছে পাৰ্বতী পাহাৰ। তো আজি যাই আছোঁ পাৰ্বতী পাহাৰত। মই ইয়াতে মানে বকত আহিছিলোঁ কিবা এটা কামত। তো ইয়াৰ পৰাই যাওঁ পাৰ্বতী পাহাৰ। তো ভাবিছোঁ ইয়াৰ পৰা এনেকৈ যাই কিনে দেখাই দিওঁ আপোনালোকক। তো চাই থাকিব আৰু আপোনালোকক। তো আহিছিলোঁ দুইজন, এতিয়া যাই আছোঁ যাই আছোঁ। তো এইটো বকো চিনেমা হল হয়নে ভাই? এইটো চিনেমা এইখনে বকো মেডিকেল হয়। তো কোনোবা যদি বেমাৰ চেমাৰ হৈছে আহিব পাৰে ইয়াতে মানে দুখৰ ৰাস্তা আছে। ইখৰ ৰাস্তাৰে গ'লে চিধা আপুনি চমুৰীয়া ল'ব পাৰে আৰু ইখৰ দি গ'লে আহে আপুনি পাৰ্বতী পাহাৰ যাব পাৰে। তো ইয়াতে দুটা ৰাস্তা আছে, এটা ৰাস্তাৰে গ'লে চিধা তাৰাবাৰী পাব। তো আমি যাম লেফ্ট চাইডেদি, তো এইটো চাইডেদি যাম আমি। তো মানুহ ইয়াতে চাগে বহুত আছে বোধহয়। চাবি ভাই গৰু খুন্দাবি। তো যাই আছোঁ, পালোহে মোটামুটি একদম। তো এইখনেই হ'ল গেটখন আপোনালোকে যিখন দেখিছে। তো এইখনেই হ'ল পাৰ্বতী পাহাৰৰ গেট। তো আমি ইয়াতে আহি পালোঁ, এতিয়া ওপৰত যাম ইয়াৰ পৰা। তো ইয়াতে কি ধুনীয়াকৈ মহাদেৱ আৰু পাৰ্বতীৰ ফটো অংকন কৰি থৈ দিছে। তো ইয়াতে কোনে অংকন কৰিছে? তো পুলক কিবা ৰাভা নে কি বা নাজানো, যিয়ে নহওক। তো বহুত ভাল কাম কৰিছে, হা আৰ্ট কৰিছে। তো ইমান ধুনীয়াকৈ আৰ্ট কৰিছে। সিপিনে আৰু ওম এটা আৰ্ট কৰিছে। তো তেখেতলৈ শুভেচ্ছা থাকিল আৰু যাতে এনেকুৱা ভাল ভাল আৰ্ট কৰি থাকে, এনেকৈ যাতে ভাল ভাল আৰ্ট দেখা পাওঁ আৰু। তো এতিয়া লাহে লাহে ওপৰত যাই আছোঁ। তো ইয়াৰ পৰা মানে পূৰা বহুত ওপৰলৈকে অলপ মানুহে নাই, খটখটি চিৰি বনাই দিছে। তো ইয়াৰে ব্লক পাৰি দিছে মানে। তো ইয়াতে আপোনালোকে কেতিয়া আহিব পাৰে যদি বেছি মানুহ চাব মন যায়? তো গৰু বিহুৰ দিনাখন, সেইদিনাখন আহিব পাৰে, মানে চৈতৰ লাষ্টৰ দিনাখন, সেইদিনাখন আহক। তো বহুত মানুহ হয়, এটা ডাঙৰ পূজা হয়, পাৰ্বতী পূজা বুলি কয়। তো আমি গৰু চৰু গা ধুই কিনে আহোঁ ইয়াতে। তো আপোনালোকেও আহিব পাৰে। তো ইয়াতে আহি আপোনালোকে য'তে ত'তে পেচাব নকৰিব। তো তাৰ কাৰণে সুব্যৱস্থা কৰি দিয়া আছে ইয়াতে। তো ইয়াতে মানে ডাষ্টবিনৰ ব্যৱস্থাও কৰা আছে। তো য'তে ত'তে প্লাষ্টিকবিলাক নেপেলাব, ইয়াতে ডাষ্টবিনত পেলাব। কিছুমানে তো ইয়াতে এই খাই কিনে চিপছ খাই কিনে চিপছবিলাক পেকেটবিলাক থৈ দিছে। তো এইবিলাক কাম নকৰিব। আমাৰ পাৰ্বতী পাহাৰখন ইমান লেতেৰা নকৰিব। বহুতে কষ্ট কৰি এইবিলাক ডাষ্টবিন বনাইছে। তো আপোনালোকে এনেকুৱা কাম নকৰিব। তো ইয়াৰ পৰা ব্লক কৰা ৰাস্তা খতম, মানে পাকা ৰাস্তাটো খতম। ইয়াৰ পৰা চিধা ওপৰত আপোনাৰ মাটি ৰাস্তা হ'ব। তো তথাপিও খটখটি কাটি থৈ দিছে, মানে চিৰি ষ্টেপ কৰি থৈ দিছে। তথাপিও মানে উঠিবলৈ যাতে সহজ হয় মানুহবিলাকৰ। তো তেওঁলোকক সেইকাৰণে ধন্যবাদ দিব লাগিব, যিসকলে কামবিলাক কৰিছে ইয়াৰে। তো গাইছ লাহেকৈ আৰু পামে আৰু ইয়াতে অলপমান আছে ওপৰত যাব লাগে। তো এইটো হ'ল কাৰ্তিক মন্দিৰ, পাৰ্বতী ডাঙৰ ল'ৰা, মহাদেৱৰ ডাঙৰ ল'ৰা। তো য'তে ত'তে আপুনি কাৰ্তিকৰ মন্দিৰ দেখা নাপাব। তো ইয়াতে একেলগে আছে। আৰু মই এটা কথা কওঁ আপোনালোকক, ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, নিজৰ ভাইটি বুলি ভাবি কিনে যাতে ক্ষমা কৰি দিয়ে আৰু। নতুন শিকি আছোঁ ভিডিঅ' বনাবলৈ, যাতে ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে আৰু। তো গাইছ ইমানখিনি কষ্ট কৰি কিনে যাৰ কাৰণে আহিছিলোঁ ইয়াতে, তো আহি পালোঁ। চাওক আপোনালোকে পাৰ্বতী মন্দিৰ। তো ইয়াতে আছে মহাদেৱৰ ফটোখন ইপিনে আছে। তো এইটোৱে হ'ল আমাৰ বকৰ পাৰ্বতী মন্দিৰ। তো চাই থাকক আপোনালোক, কি বাৰু দেখুৱাওঁ। তো ভিতৰত দেখিন বাৰু সোমাব নোৱাৰে, তালা লগা আছে। তো এইটো হ'ল ইয়াতে মন্দিৰটো, মেইন মন্দিৰটো। আৰু সেইপিনেও আছে, সেইটো চাইডে এটা মন্দিৰ আছে। তো ইয়াৰ পৰা এটা ভিউ দেখুৱাই আছোঁ আপোনালোক ওপৰৰ পৰা। তো ইয়াতে আহিতো বহুত মোটামুটি উঠাতে একদম ঘাম জোল নোহোৱা হৈ গৈছিল। তো লাহে ভাগৰ মৰি গ'ল। তো ইয়াতে আহিলে যিটো শান্তি পাইছে নহয়, তো মানে অহাৰ ফলটো পাইছোঁ আৰু ইয়াতে। তো আপোনালোকক ভিজিট কৰক, পাৰ্বতী পাহাৰখন চাওক। ওচৰতে থকা মানুহবিলাকতো আহিয়ে থাকে, দূৰবিলাকো আহক। তো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব।
তো ইয়াতে এটা ফাটা শিল আছে, তো সেইটোকে দেখাবৰ কাৰণে চেষ্টা কৰিম মই। তো সেইটো নাচালে আৰু পাৰ্বতী পাহাৰত অহা ফিলিংছটো নাপাব না। তো ফাটা শিলটোৰ ওচৰত আহি পালোঁ। তো আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম অলপমান বেক কেমেৰাৰে। তো এইটো হ'ল ফাটা শিলটো। তো ইয়াতে মানে আপুনি যদি এটা পইচা দিয়ে নহয়, খুচুৰা পইচা, তো সেইটো মিনিমাম 10 ছেকেণ্ড 20 ছেকেণ্ড মানলৈকে বাজি থাকিব আপোনালোকে। পূৰা একদম বহুত ফাটিছে। তো আগতেতো ইমান ফাটা নাছিল, এতিয়া বেছি ফাটিছে। তো ইয়াতে বেছি ৰিক্স লোৱা ভাল নহয়, তললৈকে যাব নোৱাৰি। ইমান ৰিক্স লৈনো কোনে যায়, সেইবিলাক ৰিক্স লৈ এনে নিজৰ জীৱনটো কোনে উচৰ্গা দিয়ে। তো যি পাৰিলোঁ যি নোৱাৰিলোঁ দেখুৱালোঁ আৰু। তো আপোনালোকে বেয়া চেয়া যাতে নাপায় অলপো, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তো মই এইটো ভিডিঅ' ফেচবুকতো দিম, ফেচবুকতো আপুনি মোক ফ'ল' কৰিব পাৰে, দীপজ্যোতি কলিতা ব্লগছ বুলি আছে। তো ইটো চাইডৰ পৰা একবাৰ ওপৰৰ পৰা চাই লওক আপোনালোকে, মজা ঠাই। তো সিপিনে চাইডে বহুত গোটেই পাহাৰ, এইপিনে অলপমান সিপিনে গ'লে বকো দেখা পাব আপোনালোক। তো ইয়াতে আহি মানে এইবিলাক ধূপৰ পেকেটবিলাক না, তো এইবিলাক ভাল কাম কৰা নাই, এইবিলাক এনেকৈ থ'ব নালাগে। তো এইবিলাক ডাষ্টবিন আছে না, ইয়াতে ডাষ্টবিন বনাই দিছে, এইবিলাক মাস্ক আছে কিবা কিবি এনেকৈ আছে। তো এইবিলাক মানে ইয়াতে ডাষ্টবিনত থৈ দিয়ক। তো ইমান কষ্ট কৰি বনাই থৈ দিছে, ডাষ্টবিনবিলাক ইয়াতে ডাষ্টবিনত থৈ দিয়ক। তো আপোনালোকে য'তে ত'তে পেলাই নিদিব, কাৰণ ইমান ওপৰত বনাইছে মন্দিৰটো, ইমান কষ্ট কৰি। তো আমিতো অলপমান সজাগ হ'ব লাগিব না। তো এইবিলাক এনেকৈ থ'ব নাপায় কিন্তু দেই, তো ভাল কথা নহয় এইবিলাক। যোনে থৈছে নথ'ব আৰু প্লিজ, মই অনুৰোধ কৰিছোঁ মানে একদম। তো ইয়াতে এনে কিমানমান বছৰৰ পৰা পূজা হৈ আছে পাৰ্বতী পাহাৰত? পূজাটো এতিয়া মানে 50 বছৰ আগৰ কৰি আছে। তো গম নাপায় না সঠিককৈ? আমিতো গমেই নাপাওঁ। আচ্ছা, 5 তাৰিখে মানে সদায় ৰাতিপুৱা সময়ত মানুহ আহে না? ৰাতিপুৱা আহে, ডেইলিকে কুঁৱলী যেতিয়া পৰিব না, কুঁৱলী পৰা সময়ত আহে না, ছানৰাইজ চাব আহে। আপোনাৰ ঘৰ ইয়াতে না? ইয়াতে আপোনাৰ পত্নী? আমাৰ ল'ৰা